হে বন্ধুসকল কি খবৰ আজি আকৌ এটা নতুন ভিডিঅ' সৈতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ক'ত গৈ আছোঁ আপোনালোকে ভিডিঅ'টোত গম পাব। আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ এখন ইমান ধুনীয়া পথাৰৰ মাজৰ পৰা চাওক। এতিয়া খেতি ছিজন, খেতি কৰিবলৈ মানুহে সেইবিলাক মানুহ দেখিছে পুৰা পথাৰত হাল বাই আছে। ইমান ধুনীয়া বগলী, ইমান এটা সুন্দৰ পৰিৱেশৰ মাজত। তাৰপিছত এই দাদাহঁতৰ লগত আহি আছোঁ আৰু ক'লৈ গৈ আছোঁ, এই আমাৰ দাদাজনক চিনাকি কৰিছোঁ। এই আমাৰ চন্দন দাও চেনেল এটা আছে, কি বুলি আছে, চন্দন নিবনুৱা। আপোনালোকে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। এয়া আমাৰ অংকুদা আহিছে। তাৰপিছত এয়া আমাৰ ককাইদেউ, আপোনালোকে চবেই চিনি পায়, ৰাবুকা। এয়া আমাৰ ককাইদেউ আহিছে, আপোনালোকে চিনি পায়। এয়া আৰু পৰাগ, আৰু এয়া মোৰ বন্ধু এই ওম প্ৰকাশ ভাইয়া, এই আহিছে বিহাৰৰ পৰা, আৰু ইয়াতে মোৰ লগৰ হয়। আৰু সেইকাৰণে ইয়াক মানে আমাৰ অসমত কি আছে কি নাই ইয়াক চাবলৈ পূৰা ইচ্ছা কৰে। সেইকাৰণে আমি ইয়াক ঘূৰাবলৈ লৈ আহিছোঁ। আৰু যদি আমাৰ এই অসমখন ভাল পাই যায় বা ইয়াত চাবলগীয়া বস্তু এনেকুৱা গইনা তাত ক'বগৈ, আৰু বাহিৰৰ মানে বিহাৰত ক'বগৈ, ভাল লাগিব দিয়কচোন। যি নেকি হওক আজি ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰিছোঁ, গতিকে চাই থাকিব। এই বন্ধুসকল ইয়াত বহুত বেয়া লগা চিন এটা দেখিলোঁ। কুকুৰে মানে ছাগলীটো পূৰা কামুৰি আছিলে, আমি খেদি দিলোঁ। সেইকেইটা কুকুৰ দেখিছে, চালা হাৰামিকেইটা কামুৰি, এইকেইটা কুকুৰকেইটা অলপ থৈ আহিলোঁহেঁতেন। কি ক'বি, আমিও যাব লাগে এতিয়া পলক। আৰু এই বন্ধুসকল আমি এতিয়া আহি আছোঁ কিমান এটা সুন্দৰ পৰিৱেশৰ মাজেদি। চাওক কি ধুনীয়া ৰাস্তা এইটো, আৰু এই ৰাস্তাটো আছে নাহৰকটীয়া যোৱা ৰাস্তাটো বন্ধুসকল। আৰু তাত গৈ আছে অকণমান, আপোনালোকে গেছ ওপৰলৈ আহি আছোঁ আমি। চব কি ধুনীয়া এটা সুন্দৰ পৰিৱেশৰ মাজেদি গৈ আছোঁ। এয়া আৰু জীৱন। সেই বন্ধুসকল আমি এতিয়া আহি পাই গ'লোহি। এয়া চক কল আহি আছোঁ, নাহৰকটীয়া চাচনি এই মেৰবিল আহি আছোঁ, এইখনে গেটখন। আৰু এতিয়া ভিতৰলৈ সোমাই যাওঁ ব'লকচোন। পোনপ্ৰথমে আমি ইয়াত টিকেট কাটি ল'ব লাগিব। দাদাহঁতে টিকেট কাটি আছে পূৰা, আৰু কাটি এতিয়া সোমাই যাব লাগিব এই গেটখনৰ দি। আৰু বন্ধুসকল আমি এতিয়া আহি পাই গ'লোহি, এই গেটখনৰ ফালৰ পৰা সোমাই যাব লাগিব মেৰবিল। আৰু এইয়া চক কি ধুনীয়া এখন সুন্দৰ গেট আছে। এইখন আগতে মই LP স্কুলত পঢ়ি থাকোঁতে আছিলে, কাৰণ এইটো ছিষ্টেমটো বহুত ভাল। এইটো মানে খৰদৰ নহয়, পৰিপাটি হয়। কাৰণ ইয়াত যদি এনেকৈ ভালকৈ যোৱা নহয়, চক এনেকৈ যদি পৰিপাটিকৈ যোৱা নহয়, তেতিয়াহ'লে চেপিবই এখনত। এইটো বস্তু ভাল লাগিলে। এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ ব'লক। সেই বন্ধুসকল মই এতিয়া ভিতৰলৈ সোমাই আহিলোঁ সেই গেটখনৰ ফালৰ পৰা। আৰু এইখন ছেকেণ্ড গেটখন হয়। চক কি ধুনীয়া সুন্দৰ পৰিৱেশ, এইখনেই আছে মেৰবিল। ব'লক ভিতৰলৈ গৈ আছোঁ, কি হয় কি নহয় চব দেখুৱাই আছোঁগৈ ব'লক। এনেকৈ বন্ধুসকল আহি পাই গ'লোঁ এটা বাটচৰা, মই দেখুৱাই দিম আপোনালোকক ব'লক। বাটচৰাটো এফালে ক'ত যায় পিছত দেখুৱাম বাৰু। এয়া বাটচৰাটো সোমাই গৈছোঁ। কি আছে আপোনালোকক দেখুৱাবলৈ লৈ গৈ আছোঁ, এইফালে যাওঁ। এয়া বন্ধুসকল আহি আছোঁ এতিয়া ভিতৰলৈ। চক কি ধুনীয়া সুন্দৰ এটা পৰিৱেশ এই মেৰবিলখনত। আৰু ইয়াত আপোনালোকে আহিলে থাকিবও পাৰিব। টুৰিজিমৰ কাৰণে এইবিলাক বনাই থৈছে কটেজ, এইবিলাকত আপুনি ৰুম মানে বুকিং কৰি আপোনালোকে থাকিবলৈ ফুল এনজয় এটা লৈ যাব পাৰিব এটা সুন্দৰ পৰিৱেশত। আৰু বন্ধুসকল এতিয়া এইফালে সুন্দৰ পৰিৱেশ এটা মাজৰ দিগি উঠি যাওঁ ব'লক। চক কি ধুনীয়া।
সেই বন্ধুসকল এতিয়া আমি সোমাই আহিছোঁ এই মেৰবিললৈ। চাওক কি ধুনীয়া এটা পৰিৱেশ। ভাইটি ক'ৰ পৰা আহিছা তুমি? ক'ৰ পৰা আহিছা? হা, ডিব্ৰুগড়ৰ পৰা আহিছা? অঁ, ভাইটিটো ডিব্ৰুগড়ৰ পৰা আহিছে। আৰু এতিয়া মই অকণমান বহি আছে পূৰা। আৰু সেই বন্ধুসকল এতিয়া আমি ইয়াত সোমালোঁ, ফুৰিলোঁ, কিন্তু আপোনালোকৰ মেইন উদ্দেশ্যটো ইয়াত কোৱাই নাই এই মেৰবিলখনৰ। গতিকে মেৰবিলখনৰ অকণমান আপোনাক থুলমূলকৈ মই হিষ্টৰীটো কৈ দিছোঁ। এয়া এইটো চাওক, এই বাঁহ গছজোপা দেখিছে? মই আপোনালোকক জুম কৰি এই বাঁহ গছজোপা দেখিলে আপোনালোকে, এই বাঁহ গছজোপাতে মানে ইয়াৰ ভেটিটোতে মানে গোসাঁই পৰিয়াল এটা বসবাস কৰিছিল এই অঞ্চলটোতে। আৰু 22 সপ্তাহৰ গোসাঁই যেতিয়া ইয়াত বসবাস কৰিছিল, তেতিয়া তেখেতৰ ছোৱালী গীতি আছিলে। তেখেতে অলপ সৰুতে অসুখীয়া হৈছিল, মানে মানুহৰ মুখত এনে শুনিছোঁ আৰু হৈছিল বোলে। তাৰপিছতে মাকে সৰুতে কান্দি থকা দেখি সেই মেৰবিলখনতে পেলাই দিম বুলি কৈছিল। আৰু সেনেকৈ ছোৱালীজনী চুপচাপ হৈ থাকিছিল ভয়তে। সেনেকৈ দিন বাগৰি গ'ল, ছোৱালী গাভৰু হ'ল। ছোৱালী গাভৰু হোৱাৰ পিছত আৰু সেই জল দেৱতাই মানে ৰাতি সপোনত দেখুৱাব ল'লে গোসাঁই পৰিয়ালটোক যে ছোৱালীজনীক বিয়া পাতিম বুলি। আৰু সেই ছোৱালীজনীক বিয়া পাতিম বুলি কোৱা দেখি মানে গোসাঁই পৰিয়ালটো অমান্তিক হ'ল। গোসাঁই পৰিয়ালটো কাৰণ এজন দেৱতালেনো নেদেখা দেৱতালে কেনেকৈ ছোৱালীজনীক বিয়া দিব। সেই অমান্তিক হোৱাৰ পিছত কি কৰিলে, এই মেৰবিলখন দেখিছে নহয়, এই মেৰবিলখন গোটেই একে ৰাতিয়ে পূৰা মানে পানীয়ে আগুৰি পূৰা গোটেই গোসাঁই ঘৰ ভেটিটো মানে পূৰা পানী আগুৰি গ'ল। আৰু পানীয়ে আগুৰি থোৱাৰ কাৰণে এইখনৰ নাম হ'ল মেৰবিল। আৰু তাৰপিছতে এই গাঁওবাসীয়ে পূৰা আলোচনা কৰি গোসাঁই পৰিয়ালটো আলোচনাৰ পিছত এই জল দেৱতাজনলৈ ছোৱালীজনীক বিয়া দিলে। আৰু বিয়া দিয়া হওঁতে ইয়াতে বোলে নাও এখন মানে তলৰ পৰা এটা ফুটি দিলে, নাওখন ওলালে। তাৰপিছতে সেই নাওখনতে বহি নিৰ্দেশ হৈ গুচি গ'ল। আগত সেই ৰাস্তা এটা আছিলে, গোটেই এইটো যেতিয়া মানে পূৰা পানীয়ে মানে আগুৰি ধৰিছিলে, আগত ৰাস্তাটো আছে, মই আপোনালোকক দেখুৱাম। আৰু যিজনী ছোৱালীক মানে এই জল দেৱতাই বিয়া কৰি লৈ গৈছিল, আৰু তাতে মূৰ্তি আছে, আপোনালোক সকলোকে দেখুৱাবলৈ লৈ গৈ আছোঁ বলক। কি ধুনীয়া এটা মানে সুন্দৰ মহাপুৰুষ দেখিলোঁ। এই হেৰিখনৰ পৰা আহিছে চাগে, চাওক সদায় বন্ধুসকল। এয়া এখন আছে সৰু ল'ৰা ছোৱালী খেলিবলৈ পাৰ্ক এখন বনাই থৈছে। এয়া চাওক, আচল সৰু ল'ৰা ছোৱালীকেইটাই খেলি আছে। ক'ত এইয়া সৰু ল'ৰা ছোৱালীবিলাক খেলি আছে। চাওক কি ধুনীয়া সুন্দৰ এটা পৰিৱেশ। তো সকলোৱে আপোনালোকে আহিব পাৰিব, আপোনালোকৰ ল'ৰা ছোৱালী মনোৰঞ্জন দেওবাৰ এদিন সময় পালে। দেখিছে পৰিৱেশটো। আৰু পোনপ্ৰথমে ইয়াত দেখিছে সৰু ল'ৰা ছোৱালী দুটামান ভণ্টি খেলি আছে। ভণ্টি তোমালোকে ক'ৰ পৰা আহিছা? কিহত পঢ়ি আছা তোমালোকে? ক্লাছ 2ত। কাৰ লগত আহিছা তোমালোকে? হা, দাদাৰ লগত আহিছে। কি ধুনীয়াভাৱে খেলি আছে চাওক। এয়া আৰু বন্ধুসকল, ইয়াৰ পৰা ওলাই আহিলোঁ আৰু ইয়াৰ দাদা এজনৰ পৰা সুধি চাওঁ অলপ। দাদা, ইয়াত মানে যিটো মানে এই ইক' ৰিজৰ্টখন মানে অপেনিং হ'ল নাই এতিয়া? বৰ্তমান অপেনিং হ'ল, কিন্তু আলহী থাকিব দিয়া নাই। 1 তাৰিখৰ পৰা থাকিব দিয়া কথা। 1 তাৰিখৰ পৰা ন? মানে ফেমিলি থাকিব পাৰিব নে কাপল থাকিব? মানে অকল ফেমিলি মানে ল'ৰা ছোৱালী এটা আহিলে মানে নিদিয়া ন? তাৰপিছত লগৰ ল'ৰা আহিলেও মানে হেৰি কৰিব পাৰিব? অঁ, ঠিক আছে দিয়ক, ধন্যবাদ। গৰমৰ জেগা হয়, আৰু ফেমিলি লৈ আহিলে আপোনালোকে একদম পূৰা ধুনীয়া এটা উপভোগ কৰি যাব পাৰিব। এয়া চাওক, আগত গৈ আপোনালোকক দেখুৱাইছোঁ যোনটো জল দেৱতা, তেখেতৰ মূৰ্তি বলক। এইজনী হৈছে আমাৰ গোসাঁইৰ জীয়াৰী আছিলে। আৰু এইজন হৈছে দেৱতা, জল দেৱতাই। তেখেতে ছোৱালীজনীক বিয়া পাতি ইয়াতে এই মেৰবিলখনতে সন্ধানহীন হৈ গৈছিলে। সেয়া আৰু হিষ্টৰীটো আপোনালোকে, আৰু ইয়াত কিনো আছে আপোনালোকক সকলোখিনি দেখুৱাই দিছোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই।